So hello guys, welcome back to my new vlog. So আজি যদি গামতি সেইকাৰণে ঘৰতে আছো চুলে ধুনীয়াকৈ এতিয়া লগৰ লগত ফুৰিব যাওঁ তাৰে আগতে অলপ কিবা খাই লওঁ তো আৰু কালি আমতি বজাৰ কৰিব গৈছিলোঁ ইমান ভিৰ হৈছিল না মিৰ্জাত তো আপোনালোকক দেখাই আছোঁ ৰ'ব চাই দিয়ক ভিডিঅ'টো তো দেখিলে আপোনালোকে কিমান ভিৰ হৈছে ইমনসা কি এগুলা আৰু তুমি কোনটো খাবি দে তো এইখিনিয়ে বজাৰ কৰি লৈ আহিলোঁ কঁঠালটো কিনি আনা নাই বাৰু কঁঠালটো ঘৰৰ গাছৰে আছে তো দেখিছে কঁঠাল দুটা পুৰা ৰেডি হৈ আছে এইটা পুৰা গছৰ পৰা পাৰি থৈ দিছোঁ পুৰা ৰেডি হৈ আছে কঁঠাল দুটা খালেই হ'ল খালি তো দৈ চিৰা অলপ খাই লওঁ খাই লৈ কিনে ফুৰিব যাওঁ আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে।